যেতিয়া বাৰিষা সিজন আছিলে তেতিয়া ৰুই থৈ দিয়া আৰু এতিয়া এই উইণ্টাৰ সিজনত ধুনীয়াকৈ ফুল পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে এতিয়া নাৰ্চাৰীলৈ গ'লেও এই নাৰ্জী ফুলৰ বিভিন্ন পুলি পাই যাব, লৈ আনক আৰু নিজৰ গাৰ্ডেনিঙৰ চখটো পূৰণ কৰক। আৰু এইজোপা দেখিছেনে কি বাৰু, এজোপা হৈছে জুকিনি। মই নাৰ্চাৰীৰ পৰাই মাত্ৰ 20 টকাত লৈ আহিছিলোঁ আৰু এজোপাই আনিছিলোঁ প্ৰথম হয়নে নহয় চাবলৈ। আৰু খুবেই ধুনীয়া গ্ৰ' কৰিছে, ইয়াত দেখিছে কলি ধেৰ মেলিছে আৰু খুব ধুনীয়া হৈছে। লাগে নালাগে আপোনালোকক মই দেখাম। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। খুব ধুনীয়া হৈছে, মই ভবাই নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। আৰু পুলিটো খুবেই এটা ভাল অৱস্থাত নাছিল। আৰু এইজোপা আপোনালোকে দেখিছেনে, এইজোপা হৈছে পাৰুলতা। মই মোৰ আগৰ ভিডিঅ'ত আপোনালোকক দিছোঁ, আপোনালোকে নাই চোৱা যদি চাবগৈ, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। খুবেই ধুনীয়া হয় এবিধ ফুল আৰু ইয়াক লিপাইন বুলিও কয়। আৰু এয়া হৈছে ক্ৰিচেন্থামাম অৰ্থাৎ ইণ্ডোমালতী ফুল। নাৰ্চাৰীৰ পৰা অনা বেছি দিন হোৱা নাই, বেলেগ বেলেগ কালাৰ আনিছে। ফুলিলে আপোনালোকক শ্বেয়াৰ কৰিম। এয়া বাৰ্ডছ আহিবলৈ লৈছে আৰু বেলেগ বেলেগ কালাৰ আনিছিলোঁ। এই ফুলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এজোপা ফুলিব লৈছে আৰু এইজোপা হৈছে কলিয়াছ। আপোনালোকে চিনিয়ে পায়, মোৰ ওচৰত কলিয়াছৰ বিভিন্ন ভেৰাইটি আছে আৰু তাৰে মই অলপ টাবত দিছিলোঁ বেলেগ বেলেগ কালাৰ কৰি। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। চাই থাকিব DVD এণ্টাৰটেইনমেণ্ট। বাই বাই।